So dear students, আমি যেটো আমাৰ ইন্ট্ৰোডাকশন যেটো আমাৰ আলোচনা আছিল সো ইন্ট্ৰোডাক্টৰি আমাৰ যেটো ডিসকাশন আছিল সো তাতে আমি গম পাইছিলো যে সকলো বিলাক পদাৰ্থ কিহেৰে গঠিত পৰমাণুৰে গঠিত আৰু সেই পৰমাণু বিলাকৰ ভিতৰত তোমাৰ কি থাকে কিছুমান উপ পাৰমাণবিক কণা থাকে সাব এটমিক পাৰ্টিকলছ থাকে আৰু সেই সাব এটমিক পাৰ্টিকলছ বিলাক আমি কি বুলি কৈছিলো ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰন বুলি কৈছিলো আৰু প্ৰটন আৰু নিউট্ৰন আমাৰ কি এটমটোৰ ভিতৰত আছে তোমাৰ কোড আছে সেন্টাৰত আছে জানকে আমি তাক কি বুলি কৈছিলো নিউক্লিয়াছ বুলি কৈছিলো আৰু প্ৰটনৰ যেটো চাৰ্জ সো দ্যাট চাৰ্জ ওয়াজ পজিটিভ এন্ড দা চাৰ্জ অফ নিউট্ৰন ওয়াজ কি নিউট্ৰেল সো পজিটিভ প্লাস নিউট্ৰেল আলটিমেটলি দা চাৰ্জ অফ নিউক্লিয়াছ ইজ কি তোমালোকৰ পজিটিভ হয় ঠিক আছে সো সিমিলাৰলি আমাৰ সেই নিউক্লিয়াছৰ চাৰিওফালে আমাৰ কি হৈ আছিল ইলেক্ট্ৰন বিলাক ঘূৰি আছিল ইলেক্ট্ৰনছ বিলাক তোমালোকৰ ঘূৰি আছিল যেনেকৈ আমাৰ সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীখন বা ইয়াৰ বাকি গ্ৰহসমূহ কি কৰি আছে ঘূৰি আছে সো লাইক দ্যাট আমাৰ সেই নিৰ্দিষ্ট কক্ষপথৰ জৰিয়তে বা নিৰ্দিষ্ট কক্ষপথৰে আমাৰ ইলেক্ট্ৰনসমূহ কি কৰি আছে ঘূৰি আছে with respect to our nucleus ঠিক আছে গতিকে সেই যে ইলেক্ট্ৰন বিলাক ঘূৰি আছে সো সেই ইলেক্ট্ৰন বিলাকটো কেনেকৈ আৱিষ্কাৰ হ'ল সেই বিষয়ে আমি এতিয়া জানিব লাগে তো বিজ্ঞানীসকলেনো কেনে ধৰণে পৰীক্ষা নিৰীক্ষা কৰি সেই ইলেক্ট্ৰনসমূহ আৱিষ্কাৰ কৰিলে অথবা সেই ইলেক্ট্ৰনসমূহৰ যেটো আধান সেইটো যে আমি ঋণাত্মক বুলি কলো কেনে কোনো তাক আমি নেগেটিভ বুলি মানে চাৰ্জ আছে বুলি আমি কলো সেই বিষয়ে আমি কি কৰিব লাগে জানিব লাগে ঠিক আছে সো সেইটো কৰিবৰ জানৰনে বিজ্ঞানীসকলে কি কৰিছিলে কিছুমান পৰীক্ষা নিৰীক্ষা কৰিছিলে সো তাৰে এটা পৰীক্ষা তাৰে বিশেষ পৰীক্ষা তোমালোকৰ কি দিয়া হৈছে কিতাপত দিয়া হৈছে সেই পৰীক্ষাটোৰ নামটো হৈছে কি তোমালোকৰ cathode ray discharge tube experiment so the name of the experiment in your book according to your syllabus is cathode ray discharge tube experiment so jar pora tumalokor porikhat question ahar সম্ভাৱনা আছে আৰু in future also এইখিনতে আৰু এটা কথা কৈ দিছো তোমালোকে যদি ভৱিষ্যতে যদি মানে ক্লাস 12 ফৰ পিছত বা ক্লাস 12 এপিয়াৰিং কৰাৰ সময়ত মানে বিভিন্ন ধৰণৰ এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছা সো সেই এন্ট্ৰেন্স এক্সাম সমূহৰ প্ৰিপাৰেচন তোমালোকৰ কেতিয়াৰ পৰা আৰম্ভ হৈছে আজিৰ পৰা আৰম্ভ হৈছে এই মুহূৰ্তৰ পৰা আৰম্ভ হৈছে সো সেই তাৰ কাৰণেও তোমালোকে ক্লাস 11 ৰ সকলোখিনি বস্তু নিয়াৰি কৰি জানিব লাগিব তোমালোকৰ সেই এন্ট্ৰেন্স এক্সাম সমূহত whether this is medical entrance exam whether this is university examination মানে entrance exam অথবা তোমালোকৰ মানে engineering entrance exam যিয়ে নহওক কিয় whether it is in our state level or it is national level or international level সকলো বিলাকৰ তোমালোকৰ ক্লাস 11 আৰু 12 দুয়োটা ক্লাছৰ পৰাই বা দুইখন সিলেবাছৰ পৰাই তোমালোকে কি আহিব questions আহিব so therefore so you need to focus from this moment onwards all right ঠিক আছে গটিকে এটা আমি হেই সকলো বিলাকৰ কাৰণে এতিয়াৰ পৰা আমি কি কৰি যাব লাগে আগবাঢ়ি যাব লাগে so let us start so আমাৰ যেটো এক্সপেৰিমেন্ট ফৰ দা ডিসকভাৰি অফ ইলেক্ট্ৰন হেইটো আছিল আমাৰ কি cathode ray discharge tube experiment in our Assamese this is তোমাৰ হৈছে cathode ৰশ্মি মুখ্যন নলী পৰীক্ষা so this experiment is our কি cathode ray all right so cathode ray discharge tube experiment ঠিক আছে cathode ray discharge tube cathode ray discharge tube experiment so আমাৰ আসামিছত কি বুলি কৈছে cathode ৰশ্মি মুখ্যন নলী পৰীক্ষা cathode ৰশ্মি মুখ্যন নলী পৰীক্ষা ঠিক আছে সো হেইটো আমি এতিয়া জানিব লাগে সো এই পৰীক্ষাটো কৰিবৰ কাৰণে এটা অতি সৰল অতি সিম্পল তোমালোকৰ কি কৈছে এৰেঞ্জমেন্ট কৰা হৈছে সো এই এৰেঞ্জমেন্টটো কিহৰ এৰেঞ্জমেন্ট আমি কি কৰিছো এটা গ্লাস টিউব লৈছো আমি কি কৰিছো সো গ্লাস টিউবটো আমি এনে ধৰণে দেখাবলৈ যত্ন কৰিছো তোমালোকৰ কিতাপত দিয়া অনুসৰি এনে ধৰণে আমি এটা কি লৈছো গ্লাস টিউব লৈছো ঠিক আছে আৰু সেই গ্লাস টিউবত থকা যিখিনি তোমালোকৰ বায়ু সেই বায়ুখিনি আমি কি কৰিব বিচাৰিছো উলিয়াই দিব বিচাৰিছো এইটো আমি উলিয়াই দিবৰ কাৰণে আমি ইয়াত কি ব্যৱহাৰ কৰিছো ভেকুৱাম পাম্প ব্যৱহাৰ কৰিছো আৰু সেই বায়ুখিনি উলিয়াই দিয়াৰ লগে লগে সেই বায়ুখিনি উলিয়াই দিয়াৰ লগে লগে তাত আমি কি কৰিছো
হা এই বায়ুখিনি উলিয়াই দিবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিছো ভেকুৱাম পাম্প ব্যৱহাৰ কৰিছো আৰু বায়ুখিনি উলিয়াই দিয়াৰ পিছত ইয়াৰ যিটো ভেকুৱাম পাম্প PUMP সেই বায়ুখিনি উলিয়াই দিয়াৰ পিছত সেই বায়ুখিনি ভেকুৱাম পাম্পৰে উলিয়াই দিয়াৰ পিছত আমাৰ কি হ'ব এতিয়া বায়ুখিনি তোমালোকৰ ভেকুৱাম পাম্পৰ জৰিয়তে উলিয়াই দিয়াৰ পিছত আমাৰ কি হ'ব তাতে তোমালোকৰ বায়ুৰ যেটো চাপ সেই চাপটো কি হৈ যাব কমি যাব so the pressure the atmospheric pressure will be decrease কাৰণ তোমাৰ ইয়াত বায়ু নাথাকে বায়ু নাথাকে কাৰণে ইয়াৰ কি হ'ব প্ৰেসাৰটো একেবাৰে কমি যাব ঠিক আছে আকৌ এই যে আমাৰ যেটো তোমালোকৰ গ্লাস টিউব আছে এটা আমাৰ গ্লাস টিউব লৈছো ইয়াৰ আমি ভেকুৱাম পাম্প মানে ইয়াতে মানে হেৰি কৰিছো সংযোগ কৰিছো to মানে remove the gases inside the মানে glass tube তাৰ পিছত আমি এটা কি কৰিছো এই গ্লাস টিউবটোৰ দুটা মূৰত এই গ্লাস টিউবটোৰ দুটা মূৰত আমি কি কৰিছো দুডাল মেটালিক ৰড কানেক্ট কৰিছো these are two metallic rods ঠিক আছে সো আমি দুটা মেটালিক ৰড কানেক্ট কৰিছো আৰু সেই মেটালিক ৰড দুডাল আমি কিহৰ কানেকশন কৰিছো বেটাৰীৰ লগত কানেকশন কৰিছো so these two metallic rods are connected with battery ঠিক আছে আমি ইহতৰ কাহাৰ লগত কানেকশন কৰিছো বেটাৰীৰ লগত কানেকশন কৰিছো so like this যেতিয়াই ইহতক আমি বেটাৰীৰ লগত কানেকশন কৰিছো তেতিয়াই ইহতৰ নামটো কি হৈ যাব বেলেগ হৈ যাব তাৰ নামটো কি হৈ যাব ইলেক্ট্ৰড হৈ যাব ইয়াত আমি সিম্পলি প্ৰথমতে কি লৈছিলো মেটালিক ৰড লৈছিলো এই মেটালিক ৰডৰ পৰা এতিয়া ইয়াৰ নামটো কি হৈ গলগে ইলেক্ট্ৰড হৈ গল ঠিক আছে এটা হেৰক আমি মেটালিক ৰড বুলি নকও এটা আমি হেৰক কি বুলি কম ইলেক্ট্ৰড বুলি কম প্ৰথমতে আমাৰ মেটালিক ৰড আছিল আৰু এই মেটালিক ৰড দুডাল আমি বেটাৰীৰ লগত কানেকশন কৰি দিয়াৰ লগে লগে হিহত কি হল ৰূপান্তৰিত হল ইলেক্ট্ৰডলৈ ৰূপান্তৰিত হল এটা চোৱা এইটো যে বেটাৰী সিম্বল তোমাক নিশ্চয় ক্লাস 10 ৰ যিখিনি তোমালোকৰ মানে ফিজিক্সৰ মানে ইলেক্ট্ৰিসিটি যেটো চেপ্টাৰ আছিল তাতে তোমালোকৰ নিশ্চয় গম পাইছিলা যে বেটাৰী এটাক আমি এনে ধৰণে ৰিপ্ৰেজেন্ট কৰো এডাল তোমালোকৰ কি হ'ব অলপ দীঘল হ'ব আৰু এডাল কিবা ছুটি হ'ব সো যেটো তোমালোকৰ দীঘল মোৰ তাক আমি কি বুলি কওঁ ধনাত্মক বুলি কওঁ আৰু যেটো তোমালোকৰ অলপ ছুটি তাক আমি কি বুলি কওঁ ঋণাত্মক মোৰ বুলি কওঁ so this is our positive and this is our negative গটিকে এই ধনাত্মক মূৰটোৰ লগত জিডাল মেটালিক ৰড লগ লাগিছে সেই জালক আমি কি বুলি কম এনোড বুলি কম we call it anode আৰু এই জালক আমি ইয়াৰ যেটো চাৰ্জ that charge will be কি positive charge so this is our what positive charge and this is our anode simply so similarly আমাৰ বেটাৰীটোৰ যেটো ঋণাত্মক মূৰ so negative end of the battery is joined with this metallic rod and this metallic rod is called তোমালোকৰ কি cathode আৰু ইয়াক তোমালোকে কি বুলি কবা cathode বুলি কবা and এইটো তোমালোকৰ মানে মাইনাস পইণ্ট হয় so this is তোমালোকৰ negative therefore this cathode will also be your negative all right so this is also your negative point ঠিক আছে so minus বুলি লিখিছো মই minus v নিলিখো so this is our negative so this our cathode is negative and anode is তোমালোকৰ কি হ'ব positive and anode is your positive ঠিক আছে ওকে আমি এইখিনিলৈকে আমি কি গম পাইছো এইখিনিলৈকে আমি গম পাইছো যে তোমালোকৰ যেটো গ্লাস টিউব আছিলে সেই গ্লাস টিউবটোক আমি ভেকুৱাম পাম্প দিলো আৰু ভেকুৱাম পাম্প দি এইটোক আমি কি কৰিলো ইয়াক মানে বায়ু শূন্য কৰিলো there is no air আৰু বায়ু শূন্য কৰাৰ পিছত ইয়াৰ যেটো তোমালোকৰ চাপ সেই প্ৰেসাৰটো একেবাৰে কি হৈ গলগে আমাৰ কম হৈ গলগে চাপটো একেবাৰে কি হৈ গল কমি গল কমি যোৱাৰ পিছত আমি এই গ্লাস টিউবটোক দুডাল মেটালিক ৰডৰ লগত সংযোগ কৰিলো এডাল এইটো এটা এইটো ঠিক আছে আৰু সেই মেটালিক ৰড দুডাল আমি বেটাৰীৰ লগত কানেকশন কৰিলো one is with the negative point of the battery and other is with the positive end of the battery আৰু পজিটিভ এন্ডৰ লগত যেটো আমাৰ লগ লাগিছে মেটালিক ৰড তাৰ আমি কি বুলি কৈছো anode বুলি কৈছো আৰু নেগেটিভ এন্ডৰ লগত যেটো আমাৰ মেটালিক ৰড লগ লাগিছে তাক আমি কি বুলি কৈছো cathode বুলি কৈছো
আৰু এইখিনিলৈকে আমি গম পাইছো যে cathode is negatively charged বা cathode আমি নেগেটিভৰে বুজাইছো আৰু anode আমি কিহে বুজাইছো পজিটিভৰে বুজাইছো কিয় বুজাইছো because anode is connected with this positive end of the battery and cathode is connected with this negative end of the battery all right ঠিক আছে এতিয়া চোৱা so ইয়াত তোমালোকৰ প্ৰেসাৰটো বহুত কমি গল বহুত প্ৰেসাৰটো বহুত বেছি কমি গল যোৱাৰ কাৰণে বা সেই মুহূৰ্তত আমি কি কৰিছো ইয়াক হাই ভোল্টেজ ইয়াক তোমালোকৰ কি দিছো আমি হাই ভোল্টেজ দিছো বেটাৰীটো আমি ভোল্টেজটো কি দিছো বহুত বেছি পৰিমাণৰ দিছো around 10,000 volt just to imagine আমি ইয়াত কিমান দিছো প্ৰায় 10,000 ভোল্টৰ বেটাৰীৰ লগত আমি ইয়াক কি কৰিছো কানেকচন কৰিছো ঠিক আছে এটা কি হ'ব when the pressure is very low and the voltage is very high এটা তোমালোকৰ কি হ'ব ইয়াত তোমালোকৰ কিছুমান ৰশ্মিৰ সৃষ্টি হ'ব কিছুমান কি হ'ব ৰেডিয়েশন সৃষ্টি হ'ব কিছুমান ইয়াতে ৰশ্মিৰ সৃষ্টি হ'ব আৰু সেই ৰশ্মি বিলাক তোমালোকৰ কি হ'ব এতিয়া এই ৰশ্মি বিলাক তোমালোকৰ কি হ'ব এই ৰশ্মি বিলাকে তোমালে কি কৰিব এটা বিদ্যুৎ প্ৰবাহিত কৰিব সো এই যিবিলাক তোমালোকৰ ৰশ্মি হ'ব হেলে কি প্ৰবাহিত কৰিব বিদ্যুৎ প্ৰবাহিত কৰিব আৰু সেই বিদ্যুৎটো তোমালোকৰ এই পদাৰ্থ আৰু এই বিদ্যুৎটো তোমালোকৰ কিহে সৃষ্টি কৰিব কিছুমান পদাৰ্থ কণাই সৃষ্টি কৰিব আৰু এই পদাৰ্থ কণাবিলাকৰ যে ডাইৰেকচন সেই ডাইৰেকচনটো আমাৰ কি হ'ব ৰেডিয়েশনৰ ডাইৰেকচন নিচিনাকৈ হ'ব সেই কাৰণে ইয়াক কি বুলি কৈছে ৰে বুলি কৈছে আৰু সেই কাৰণে কি বুলি কৈছে ৰে বুলি কৈছে ৰেডিয়েশনৰ ডাইৰেকচনৰ নিচিনাকৈ হ'ব আৰু সেই কাৰণে ইয়াক কি বুলি কৈছে ৰে বুলি কৈছে ঠিক আছে আৰু সেই ৰশ্মিবিলাক তোমালোকৰ কি আছে কিছুমান পদাৰ্থ কণা আছে আকৌ চোৱা এতিয়া সেই ৰশ্মিবিলাকৰ যেটো ডাইৰেকচন সেই ডাইৰেকচনটো চালে বা সেই পদাৰ্থ কণাবিলাকৰ যেটো ডাইৰেকচন হেতু চালে আমি এনেকুৱা লাগিব যেন সেইবিলাক cathode উৎপন্ন হৈ they are produced at cathode and they are moving towards anode ঠিক আছে হেতি cathode সৃষ্টি হৈ হেনে কোন ফালে গতি কৰিছে anode ফালে গতি কৰিছে আমাক এনেকুৱা যেন লাগিব ঠিক আছে আসলে হেনি cathode সৃষ্টি হোৱা নাই ইয়াত তোমালোকৰ কি হৈছে যিখিনি তোমালোকৰ মানে বায়ু আছিল যিখিনি এয়াৰ আছিল বা যিখিনি গ্যাস আছিল যিখিনি আমি ইয়াত মানে গ্যাস ৰাখিছিলো সেই গ্যাস বিলাকৰ তোমালোকৰ কি হৈছে আয়নাইজেশন হৈছে আৰু সেই আয়নাইজেশন হোৱাৰ পিছত তোমালোকৰ কি হৈছে তাতে আয়নৰ সৃষ্টি হৈছে আৰু ইলেক্ট্ৰনৰ সৃষ্টি হৈছে এই আয়ন আৰু ইলেক্ট্ৰনেহে তোমালোকৰ কি কৰিছে এই ক্যাথোডৰ পৰা এনোডৰ ফালে কি কৰিছে গতি কৰিছে ঠিক আছে আৰু ইয়াত যেটো তোমালোকৰ সেই ধৰণৰ আয়ন বা ইলেক্ট্ৰনৰ তোমালোকৰ কি হৈছে মুভমেন্ট হৈছে আৰু সেই আয়ন আৰু ইলেক্ট্ৰনৰ মুভমেন্ট মানে কি কাৰেন্ট মানে কি বিদ্যুৎ প্ৰবাহ সেই কাৰণে তোমালোকৰ কিতাপত ইয়াত তোমালোকৰ আয়ন বা ইলেক্ট্ৰনৰ মুভমেন্ট বুলি নিলিখি ডাইৰেক্টলি তোমালোকৰ কিতাপত এটা বাক্য লিখিছে সেই বাক্যটো হৈছে কি যে অতি নিম্ন চাপত অতি উচ্চ ভোল্টেজ প্ৰয়োগ কৰিলে নলীটোৰ ভিতৰত কি হয় বিদ্যুৎ প্ৰবাহিত হয় ডাইৰেক্টলি তোমালোকৰ ইয়াত কিতাপত কি বুলি কৈছে বিদ্যুৎ প্ৰবাহিত হোৱাৰ কথা লিখিছে ইয়াৰ সেই বিদ্যুৎ প্ৰবাহ কৰ পৰা সৃষ্টি হৈছে যে at very high voltage the gaseous molecules or gaseous atoms in this তোমালোকৰ tube are ionized হেৰি কি হৈছে আয়নীকৰণ হৈছে সাপোজ আমি ইয়াত ধৰা A নামৰ এটা ধৰা কি ধৰিলো গেছৰ অণু ধৰিলো সাপোজ A নামৰ এটা কি আছে গেছৰ অণু আছে এই গেছৰ অণুটো মানে কি হ'ব আয়নাইজ হ'ব সাপোজ A+ হ'ল A+ হৈছে কি দিব এটা ইলেক্ট্ৰন এৰি দিব ঠিক আছে সো A ৰ পৰা A+ হ'ল আৰু এটা ইলেক্ট্ৰন এৰি দিলে সো এই A+2 এটা কি হ'ব তোমালোকৰ মুভমেন্ট হ'ব আৰু এই ইলেক্ট্ৰনটো কি হ'ব তোমালোকৰ মুভমেন্ট হ'ব এই ইলেক্ট্ৰনৰ যেটো মুভমেন্ট এই ইলেক্ট্ৰনৰ যেটো গতি তাকে আমি কি বুলি কৈছো বিদ্যুৎ প্ৰবাহ বুলি কৈছো আৰু সেই যেটো গতি অফ দিস ইলেক্ট্ৰন এতিয়ালৈকে তোমালোকৰ ইলেক্ট্ৰন শব্দটো অহা নাই till now there is no the word or no the term কি electron এতিয়ালৈকে আমি কি পঢ়ি আছো ৰশ্মিৰ বিষয়ে পঢ়ি আছো আৰু সেই ৰশ্মি বিলাক তোমালোকৰ কোৰ পৰা গতি কৰা যেন লাগিছে বুলি কৈছিলো বা আমাৰ কিতাপত কৈছে যে ক্যাথোডৰ পৰা এনোডৰ ফালে গতি কৰিছে এতিয়া চোৱা আমাৰ এনোডটো হ'ল পজিটিভ সো এনোডৰ যেটো চাৰ্জ সেইটো হৈছে আমাৰ কি ধনাত্মক that is our positive গতিকে সেই এনোডৰ চাৰ্জৰ ফালে
বা এই পজিটিভ মানে এন্ডৰ ফালে আমাৰ কি গতি কৰিছে কিছুমান ৰে কিছুমান ৰশ্মি বা পদাৰ্থ কণা গতি কৰিছে গতিকে ধনাত্মক এই এন্ডৰ ফালে বা ধনাত্মক ইলেক্ট্ৰডৰ ফালে যিখিনি পদাৰ্থ কণা গতি কৰিব সেইখিনিৰ আধানটো নিশ্চয় কি হ'ব লাগিব ঋণাত্মক হ'ব লাগিব সেইখিনি আধানটো কি হ'ব লাগিব নিশ্চয় ঋণাত্মক হ'ব লাগিব সো এইখিনি আধান বা চাৰ্জটো ঋণাত্মক হলেহে if the charge is negative তেতিয়াহে হেৰি কি কৰিব পাৰিব এই ধনাত্মক ইলেক্ট্ৰডৰ ফালে গতি কৰিব পাৰিব আদাৰৱাইজ নোৱাৰে কাৰণ আমি জানো সদায় কি হয় ধনাত্মক আধান আৰু ঋণাত্মক আধানৰ মাজত সদায় কি হয় আকৰ্ষণ হয় attraction হয় there is attraction between positive charge and negative charge ঠিক আছে so therefore it is happening like this গতিকে আমাৰ এই যিখিনি ৰেডিয়েশন এই যিখিনি ৰে আমাৰ ক্যাথোডৰ পৰা এনোডলৈ গল সেই ৰেখিনিত থকা পদাৰ্থ কণাসমূহ ডেফিনেটলি কি হ'ব লাগিব নেগেটিভলি চাৰ্জড হ'ব লাগিব ঠিক আছে আৰু এই নেগেটিভ চাৰ্জড এই যিখিনি মানে পদাৰ্থ কণা সেইবিলাকৰ নামটোই আমাৰ বিজ্ঞানীবিলাকে পিছলৈ কি দিলে ইলেক্ট্ৰন বুলি ক'লে সো এইবিলাকৰ নামটো আমাৰ কি বুলি ক'লে ইলেক্ট্ৰন বুলি ক'লে আৰু এই ইলেক্ট্ৰনসমূহ বা এই কণাসমূহ কেনে ধৰণে গতি কৰিছিলে ৰেডিয়েশন নিচিনাকৈ গতি কৰিছিলে ৰে নিচিনাকৈ গতি কৰিছিলে কৰ পৰা গতি কৰিছিলে ক্যাথোডৰ পৰা গতি কৰিছিলে সেই কাৰণে ইহঁতৰ নামটো কি বুলি কোৱা হ'ল cathode ray বুলি কোৱা হ'ল as they are moving from the cathode এটি ক্যাথোডৰ ডাইৰেকচনৰ ফালৰ পৰা এনে কি কৰিছে এনোডৰ ডাইৰেকচনলৈ গতি কৰিছে from the cathode towards anode therefore these radiations are called cathode ray সেইকাৰণে এটা কি বুলি কৈছে cathode ৰশ্মি বুলি কোৱা হৈছে ঠিক আছে সো ডিসচাৰ্জ বুলি কিয় কোৱা হৈছে কাৰণ ইয়াত তোমালোকৰ আধান উৎপন্ন হৈছে আধান উৎপন্ন হৈছে আৰু তোমালোকৰ মানে নেগেটিভ চাৰ্জ উৎপন্ন হৈছে আয়ন উৎপন্ন হৈছে সেইকাৰণে ইয়াক কি বুলি কোৱা হৈছে ডিসচাৰ্জ বুলি কোৱা হৈছে তোমালোকৰ বেটাৰী কি হয় তোমালোকৰ ব্যৱহাৰ কৰি থাকিলে ডিসচাৰ্জ হয় তাৰ আকৌ তুমি কি কৰিব লাগে ৰিচাৰ্জ কৰিব লাগে সো ডিসচাৰ্জ হোৱা মানে কি তাৰ পৰা তোমালোকৰ ইলেক্ট্ৰন আঁতৰি যায় ইলেক্ট্ৰন কি হৈ যায় তাতে কমি যায় ঠিক আছে আকৌ সেইখিনি আমি কি কৰো ৰিচাৰ্জ কৰো তাত আমি ইলেক্ট্ৰিচিটি তাত কি কৰো এপ্লাই কৰো সো সেইকাৰণে ডিসচাৰ্জ ইয়াৰ পৰা কি হৈছে ক্যাথোডৰ পৰা আঁতৰি গৈছে ক্যাথোডৰ পৰা ইলেক্ট্ৰনসমূহ কি গৈছে আঁতৰি গৈছে মানে কি হৈছে ডিসচাৰ্জ হৈছে কেনেকৈ ডিসচাৰ্জ হৈছে ইন দা ফৰ্ম অফ ৰে বা ৰেডিয়েশন কেনে কি বুলি কোৱা হৈছে cathode ray discharge টিউব মানে এটো টিউব মানে দিস ইজ ইওর গ্লাস টিউব এন্ড এক্সপেৰিমেন্ট মানে এটো কি আমাৰ বিজ্ঞানী সকলে কৰিছিলে ৰসায়নবিদ সকলে কৰিছিলে সেইকাৰণে এটো কি হৈছে আমাৰ এক্সপেৰিমেন্ট সো তোমালোকে নিশ্চয় গোটেই মানে পৰীক্ষাটোৰ যেটো টাইটেল সেই টাইটেলটোৰ সকলোকেইটা অৰ্থ সকলোকেইটা শব্দৰ অৰ্থ নিশ্চয় বুজি পাইছা সো therefore this is called কি cathode ray discharge tube experiment সো পৰীক্ষা তোমালোকৰ আহিব পাৰে শৰ্ট নোট লিখিবলৈ আহিব পাৰে বা what is cathode ray discharge tube experiment what is cathode ray এনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিব পাৰে সো তোমালোকে নিশ্চয় বুজি পাইছা বুলি ভাবিছো আৰু যদি বুজি পোৱা নাই তোমালোকে ভিডিওটোৰ তললৈ গৈ যেটো কমেন্ট সেকশন আছে তাত তোমালোকে জনাবা সো সেইটো আকৌ ভালদৰে বুজাবলৈ আমি কি কৰিম যত্ন কৰিম সো এইখিনি এটা কথা কৈছো যে তোমালোকৰ পাৰ্টিসিপেশন ইজ ভেৰি ইম্পৰ্টেন্ট সো তোমালোকে যিমানে পাৰ্টিসিপেট কৰিবা সিমানে মোৰ ভিডিও বনাবলৈ কি হ'ব বেছি মই মানে কি পাম প্ৰেৰণা পাম বেছি উৎসাহ পাম আৰু তোমালোকে যদি পাৰ্টিসিপেট নকৰা then it will not encourage me to make new videos all right ঠিক আছে সো তোমালোকৰ পাৰ্টিসিপেশন ইজ ভেৰি ইম্পৰ্টেন্ট all right ঠিক আছে গতিকে আমাৰ এই যে ক্যাথোড ৰশ্মি বিলাক উলালে সো সেই ক্যাথোড ৰশ্মি বিলাক আমি দেখা পাবৰ কাৰণে সেইবিলাক আমি দেখা পাবৰ কাৰণে আমি ইয়াতে কি কৰিব পাৰো আৰু এটা সিস্টেম কৰিব পাৰো সো হিয়াৰ উই ক্যান মেক another system to visualize আমাৰ এই ৰশ্মিবিলাক দৃশ্যমান কৰি তুলিবৰ কাৰণে আমি ইয়াক আৰু এটা কি কৰিব পাৰো মানে সিস্টেম ইয়াতে ব্যৱহাৰ কৰিব পাৰো so what is this system so let us see so হেইটো হৈছে কি আমাৰ যে ইয়াতে আমাৰ মই এইখিনি মুহাৰ দিছো ইয়াতে আমি কি কৰিম আমাৰ জিডাল এনোড আছে so এই এনোডটোত আমি কি কৰিম কিছুমান ফুটা কৰিম there will be some holes
at our anode ঠিক আছে সো anode আমি কিছুমান কি কৰিছো ফুটা কৰিছো ছিদ্ৰ কৰিছো ঠিক আছে এতিয়া এই ছিদ্ৰ কৰাৰ পিছত আকৌ আমাৰ এইবিলাক ধৰা আমি অলপ ছিদ্ৰ কৰিছো দুই তিনটা আমি কি কৰিছো ছিদ্ৰ কৰিছো এনেকৈ মই দেখাবৰ যত্ন কৰিছো সো এইখিনি আমাৰ হোল these are holes at our anode এইবিলাক আমাৰ anode কি হৈছে ছিদ্ৰ হৈছে সো এই ছিদ্ৰবিলাকৰ মাজেদি আমাৰ কি হৈ যাব এতিয়া cathode ৰে কি হৈ যাব পাৰ হৈ যাব আগতে পাৰ হৈ যাব পৰা নাছিলে কাৰণ এটো কি হৈছিল বন্ধ হৈ আছিল এতিয়া এই এনোডৰ মাজেৰে আমি ছিদ্ৰ কৰাৰ কাৰণে এনে কি হৈ যাব পাৰ হৈ গৈ পানি হেৰি কি পৰিব গ্লাস টিউবটোৰ যিখন সাৰফেস আছে surface of the glass tube they will strike at the surface of the glass tube আৰু আমি কি কৰিছো এই মানে গ্লাস টিউবৰ যিখন সাৰফেস আছে যিখন পৃষ্ঠ আছে তাত আমি কিছুমান ফ্লোৰেসেন্ট প্ৰতিপ্ৰভ ফ্লোৰেসেন্ট আমি কি দিছো পৰ্দা দিছো প্ৰতিপ্ৰভ পৰ্দা দিছো আৰু সেই পৰ্দাখন আমাৰ কিহেৰে তৈয়াৰী জিংক সালফাইডেৰে তৈয়াৰী সো জিংক সালফাইডেৰে তৈয়াৰী এখন আমি তাতে কি দিছো প্ৰতিপ্ৰভ বা অনুপ্ৰভ তোমালোকৰ ইয়াত কিতাপত অনুপ্ৰভ বুলি লিখিছে ফসফৰেসেন্ট আমি পদাৰ্থৰ কি দিছো এটা যৌগৰ প্ৰলেপ দিছো ফসফৰেসেন্ট যৌগৰ প্ৰলেপ দিয়াৰ লগে লগে সো দিস ইজ এ ইম্পৰ্টেন্ট পইণ্ট যে তলত দিয়া কোনটো এটা অনুপ্ৰভ পদাৰ্থ বা যৌগ তোমালোকৰ পৰীক্ষাত কৰিব পাৰে তাত ভেৰিয়াছ নেমস বা সিম্বলস দিব পাৰে দা answer will be কি হ'ব পাৰে if there is zinc sulfide is your option then this is your answer ঠিক আছে সো আৰু আছে ফ্লোৰেসেন্ট আৰু ফসফৰেসেন্ট পদাৰ্থ আৰু আছে কিন্তু আমাৰ কিতাপত টিল নাও কি দিছে জিংক সালফাইড টো দিছে সো এটো মানে মনত ৰাখিয়া দৰকাৰ ঠিক আছে গতিকে আমাৰ এই এনোডডালৰ মাজেদি থকা যিখিনি আমাৰ হোলস আছে যিখিনি আমাৰ ছিদ্ৰ আছে সেই ছিদ্ৰবিলাকৰ মাজেৰে আমাৰ কেথোড ৰশ্মি আহি কোড পৰিছেহি গ্লাস টিউবত পৰিছেহি আৰু এই গ্লাস টিউবত আমি কি দিছিলো অনুপ্ৰভ পদাৰ্থ জিংক সালফাইডৰ এটা কি দিছিলো প্ৰলেপ দিছিলো আৰু সেই প্ৰলেপত পৰাৰ লগে লগে আমাৰ কি হৈ গৈছে এই ৰশ্মিখিনি কি হৈ উঠিব জিলিকি উঠিব জিলিকি উঠিব ইয়াত আমি ইয়াত যে পৰিছে ৰশ্মিটো আমি কি পাম হেতু আমি দেখা পাম ঠিক আছে তো আমি দেখা পাম আৰু সেই দেখা পাবৰ কাৰণে আমি অনুপ্ৰভ পদাৰ্থৰ কি দিছিলো এটা প্ৰলেপ দিছিলো that মানে প্ৰলেপ that layer is of our zinc sulfide ঠিক আছে সো এইটো এটা অন্য এক্সপেৰিমেন্টাল মানে সেটআপ যিটোৰ জৰিয়তে আমি ক্যাথোড ৰশ্মিখিনি আমি কি কৰিছো দৃশ্যমান কৰি তুলিছো ভিজুৱেলাইজ কৰি তুলিছো ঠিক আছে সো আজিলৈ আমি মানে ক্যাথোড ৰিচাৰ্চ টিউবটো আলোচনা কৰিছো ইয়াৰ পিছত আমি আলোচনা কৰিম ফ্ৰম দা ফাইন্ডিংস অফ দিস এক্সপেৰিমেন্ট এই এক্সপেৰিমেন্টৰ পৰা আমি কি কথা শিকিলো সেইখিনি আমি মানে এটা টপিক আছে প্ৰপাৰ্টিজ অফ cathode cathode ৰশ্মিৰ ধৰ্ম তাতে আমি কি কৰিম আলোচনা কৰিম সো টিল দেন থ্যাংক ইউ ভেৰি মাচ সি ইউ সুন